তো কি খবৰ আপোনালোকৰ? মই ভাবিলোঁ আজি মোৰ বাইকখনৰ ৰিভিউ দি দিওঁ। বহুত দিনতো হৈ গ'ল বাইকখন কিনা, তো ভাবিলোঁ আজি গোটেই ফুল ডিটেইলছ দি আছোঁ বাইকখনৰ কি আছে কি নাই। তো তাৰ আগতে আপুনি মই ক'ত আছোঁ এইটো একবাৰ লোকেশ্যনটো চাই লওক, আপোনালোকে চাইও ভাল পাব একবাৰ। তো পোনপ্ৰথমে আপোনাক যদি মই মিটাৰ কনচোলটো দেখাওঁ, তো আপোনাৰ ফুললি আপোনাৰ ডিজিটেল এই মিটাৰটো হয়, ফুললি ডিজিটেল হয়। আৰু তো বাইকখনৰ তিনিটা মোড আহে। এটা হ'ল এইটো, এই চুইচটো আপুনি টিপি ধৰিব লাগিব, তেতিয়াহে আপোনাৰ মোডটো চেঞ্জ হ'ব। এই ৰেইন মোড হ'ল এতিয়া। তো ইয়াত আপোনাৰ মেইনলি ৰেইন মোড, অফ ৰোডিং মোড আৰু ৰোড মোড আছে। তো তিনিটা মোড আছে। আপোনাৰ মোডটো মেইনলি আপোনাৰ প্ৰিফাৰ কৰে আপোনাৰ এই মানে ব্ৰেকিং চিষ্টেমটো। তো ব্ৰেকিং চিষ্টেমটো আপোনাৰ সেইমতে। আৰু ইয়াত আপোনাৰ কিল চুইচ আছে, অফ অন। আৰু এইটো আপোনাৰ বাইকখনতে লগতে লাগি আহিছে। আৰু এইটো হ'ল হেজাৰ লাইট, তো 4টা ইণ্ডিকেটৰ জ্বলিব। প্লাছ আপোনাৰ এইটো হ'ল চেল্ফ, তো এইটো হ'ল আপোনাৰ পাছিং আপাৰ লাইট, ডিপাৰ লাইট হয় ইয়াত পাছিং লাইট। তো এইটো ইণ্ডিকেটৰ, এইটো হৰণ। তো বাইকৰ লগতে লাগি আহিছে এইটো চাৰ্জিং পইণ্ট। তো টাইপ চি হয় ইয়াত। এইটো সুবিধাজনক, কোম্পানী দি দিছে। ডুৱেল এক্সজষ্ট আছে, এইটো এটা এক্সজষ্ট আৰু এইটো এটা এক্সজষ্ট, ডুৱেল এক্সজষ্ট। আৰু দুয়োফালে আপোনাৰ বাইকখনত দুয়োফালে আপোনাৰ ABS চিষ্টেম আছে, ব্ৰেকিং চিষ্টেম। আৰু দুয়োফালে দিছে আপোনাৰ। আৰু ইঞ্জিনটো হ'ল আপোনাৰ 350cc। তো পিক আপ আপোনাৰ যথেষ্ট বেছি। আপোনাৰ ক'ব গ'লে বুলেট 350ৰ তুলনাত যথেষ্ট পিক আপ বেছি ইয়াৰ, কাৰণ ইয়াৰ টৰ্কটো বেছি, সেইকাৰণে আপোনাৰ পিক আপটো বেছি হৈ যায়। আৰু ষ্টাইলটো চাওক না, আপোনাৰ একবাৰ ডিজাইনটো চাই লওক, একদম ইউনিক, লুক লাইক KGF। চাই লওক একবাৰ। আপোনাৰ বাইকখনৰ ফ্ৰণ্ট টায়াৰৰ চাইজ হ'ল 100/90 আৰু ৰিয়াৰ টায়াৰৰ চাইজ হ'ল আপোনাৰ 140/70। তো বিৰাটে আপোনাৰ ভালে। টায়াৰবোৰ হ'ল আপোনাৰ জেপাৰ টায়াৰ। বাইকখনৰ টেংক কেপাচিটি হ'ল আপোনাৰ 12.9 লিটাৰ। হেডলাইটটো হ'ল আপোনাৰ LED হয়, ফুললি LED হয়। আৰু যিখিনি ভিজিবিলিটি পাইছোঁ আপোনাৰ ৰাতিৰ ভাগত একদমেই ভাল হয়। আৰু আপোনাৰ ইণ্ডিকেটৰটো হয় আপোনাৰ LED হয়, ইণ্ডিকেটৰটোও একদমেই কিউট, বঢ়িয়া। আৰু তো বাইকখনৰ এবাৰ চাউণ্ডটো শুনি লওকচোন এক্সজষ্টৰ। তো বাপি এবাৰ চেল্ফটো দি দে। আৰু একদম ছিটখন আপোনাৰ ক্লাছিক টাইপ বনাইছে, একদমেই বহি মজা। আপোনাৰ হাইটটো 5.7ৰ ওপৰত হ'ব লাগিব, তেতিয়া আপোনাৰ তাৰমানে বাইকখন চলাই কমফৰ্টেবল হ'ব, নহ'লে লাগে নাপাব। যেতিয়া যেনেকৈ মই আপোনাক বহাই দেখি আছোঁ, তো যেনেকৈ টাচ হৈছে মাটিৰ লগত ভৰিখন, 5.7 ফুট প্লাছ থাকিব লাগিব আপোনাৰ হাইটটো। তো তেতিয়া এনেকৈ লাগ পাব, তো নহ'লে আপোনাৰ অসুবিধা হ'ব বাইকখন চলাওঁতে। তো বাকী এইখিনিয়ে আছে আপোনাৰ বাইকখন। আৰু চলাই কিন্তু একদমেই কমফৰ্টেবল। তো এনেকুৱা নাপায় যে আপোনাৰ বুলেটৰ লগতো তুলনা কৰিব নোৱাৰিয়ে, কিন্তু একদমেই কমফৰ্টেবল হয় বাইকখন চলাই। আপোনাৰ লং ৰাইড যায়, য'তে যায়, এইখন বাইক একদমেই বেষ্ট হয় মোৰ হিচাপত। মই 2 মাহ চলালোঁ বৰ্তমানলৈকে, একদম কোনো অসুবিধা পোৱা নাই আজিলৈকে। তো চাওঁ আগলৈকে কিখিনি অসুবিধা পাওঁ।
আপোনাৰ এই বাইকখনৰ ওজনটো হ'ল আপোনাৰ 182 কেজি, মানে 182 কিলো হয়। আৰু প্লাছ মইতো এইখিনি এচেছৰিজ লগাইছোঁ এক্সট্ৰা কৰি, এইখিনিতো আপোনাৰ 5 কিলোমান প্লাছ কৰি দিয়ক, ওৱান আপোনাৰ 87 হৈ যায় মোটামুটি, কাৰণ ৱেইটটো একদমেই হেভি হয়। প্লাছ আপোনাৰ ছাছপেনশ্যনটো আপোনাৰ অফ ৰ'ডিঙত বিৰাটেই ধুনীয়া কৰি আপোনাৰ ভালদৰে কাম চলায়, আপোনাক যেনেকুৱা লাগে অফ ৰ'ডিঙত সেনেকুৱাই কাম কৰি যায়। আৰু বাইকখনৰ আপোনাৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ হ'ল আপোনাৰ 200 mm, তাৰমানে মাটিৰ পৰা আপোনাৰ ইঞ্জিনটো এইখিনি 200 mm আছে। তো ইয়াত শিল পাথৰ একো নালাগে ইয়াত ইঞ্জিনত, তো ফুললি আপোনাৰ কভাৰ কৰে ইয়াত, ইমান হাইটটো আছে এইখিনি বাইকখনত, তো একো অসুবিধা নহয় আপোনাৰ অফ ৰ'ডিং কৰোঁতে। তো বাইকখনৰ এটা ৰেডিয়েটৰ আছে যাতে ইঞ্জিনটো আপোনাৰ গৰম জল্দি হ'ব নিদিয়ে, আৰু যদি গৰম হয়ও বাইকখন তো কোনো কথা নাই, আপোনাৰ ৰেডিয়েটৰটোৱে ইঞ্জিনটো ঠাণ্ডা কৰি দিয়ে। তো লং ৰাইড কৰোঁতে একো অসুবিধা নহয়, কোনো বাধা বিঘিনি নাহে আৰু সেই হিচাপত আপোনাৰ বাইকখন বনাইছে। তো পাৰিলে এবাৰ যদি আপোনালোকে ইচ্ছুক এই বাইকখন কিনাৰ কাৰণে, তো আপোনালোকে YEZDিৰ ডিলাৰত যাওক আৰু YEZDি স্ক্ৰেম্বলাৰখন আপোনালোকে ক্ৰয় কৰি লওক। তো ভিডিঅ'টো আজি এইখিনিয়ে আছিল, আৰু যদি মই নেক্সট ভিডিঅ'ত কৈ আছোঁ আপোনালোকক, তো বাইকখনৰ সুবিধা অসুবিধা চাওক। এখন বাইকৰ লগততো সুবিধা থাকেই, এখন ভাল গুণ থাকেই, আৰু ভাল গুণৰ লগত বেয়া গুণো থাকে। তো চাওক, মই বেয়া গুণটো আপোনাক মই নেক্সট ভিডিঅ'ত জনাই আছোঁ, আৰু তাৰ লগত ভাল গুণটোও জনাই আছোঁ। লোৱাৰ আপোনাৰ 2 মাহ হ'ল, তো মই 2 মাহ চলাই যিখিনি আপোনাৰ এক্সপিৰিয়েঞ্চ পাইছোঁ মই সেইখিনি আপোনাৰ লগত শ্বেয়াৰ কৰি আছোঁ। চাওক, আৰু মই যিটো নেক্সট ব্লগ বনাম, তো মই বাইকখনৰ যিখিনি নিগেটিভ পইণ্ট আছে বা প্লাছ পইণ্ট আছে সেইখিনি গোটেই আপোনালোকক মই জনাই আছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব, তো তেতিয়াই মই অলপ উৎসাহ পাম আপোনালোক কিবা এটা দেখুৱাবৰ কাৰণে। তো আজিলৈ এইখিনিয়ে, তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকক।